নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমীয়া সমাজৰ এটা পুৰণি পিঠা হৈছে কলপাতত দিয়া পিঠা। এই কলপাতৰ দিয়া পিঠা কেনেকৈ বনাব পাৰি তাকে মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। খাবলৈ বৰ ভাল লাগে। এয়া উপকৰণসমূহ হ'ল এবাটি পিঠাগুড়ি, 2 চামুচ গুড়, অকণমান নিমখ, অকণমান পানী আৰু 2 খিলা কলপাত। কলপাত কিখিলা অকণমান ৰ'দত বা গেছত অকণমান লেৰেলাই ল'ব লাগে, নহ'লে কলপাতখন ফাটি যাব। এয়া এবাটি পিঠাগুড়ি, 2 চামুচ সৰুকৈ কাটি লোৱা গুড়, পানী, অকণমান নিমখ আৰু কলপাত। পিঠাগুড়িখিনি মই প্ৰথমতে এটা পাত্ৰত দি ল'লোঁ। তাত অকণমান নিমখ যোগ কৰিলোঁ। সৰুকৈ কাটি ৰখা গুড়খিনি পিঠাগুড়িখিনিৰ লগত দি দিলোঁ। এতিয়া গুড়খিনি যাতে ভালকৈ পিঠাগুড়িৰ লগত মিহলি হয়, ভালকৈ মিহলি কৰিব লাগে। গুড়খিনি লদা হৈ থাকিব নালাগে। গোটা হৈ থাকিলে টাৱাখনত লাগি ধৰাৰ চান্স থাকে। এনেকৈ হাতেৰে আপুনি গুড়ৰ ডাঙৰ ডাঙৰ লদাবিলাক ভাঙি দিয়ক। এয়া চাওক ধুনীয়াকৈ মিহলি হৈছে। এতিয়া তাত অকণমানকৈ মই পানী যোগ কৰিম। এখন চামুচৰ সহায়েৰে ধুনীয়াকৈ মিহলি কৰি দিব। আৰু অকণমান পানী দিছোঁ। এনেকৈ মিহলাই থাকিব। যাতে পানীখিনি গোটেই পিঠাগুড়িখিনিৰ লগত মিহলি হয়। বেছি পনীয়া নকৰিব। এনেকৈ মিহলাই থাকক। এয়া চাওক আৰু অকণমান পানীৰ দৰকাৰ হৈছে। এয়া ভালদৰে মিহলি হৈ গৈছে। পেষ্টটো এনেকুৱা কৰি ল'ব লাগে। এতিয়া লেৰেলাই থোৱা কলপাতখনত এই মিশ্ৰণটো দি দিব। এনেকৈ এয়া চাওক নিজে নিজে চবফালে বহল হৈ গৈছে। বেছি পনীয়াও কৰিব নালাগে, বৰ বেছি ডাঠো কৰিব নালাগে। ডাঠ হ'লে ভালদৰে নিসিজে। এতিয়া আনখন কলপাতেৰে এনেকৈ ঢাকি দিব লাগে। অকণমান হাতেৰে হেঁচি দিব যাতে মিশ্ৰণটোৰ ওপৰত কলপাতখন ভালকৈ লাগি ধৰে। এতিয়া গৰম কৰি থোৱা টাৱাখনত কলপাতৰ সৈতে মিশ্ৰণটো অৰ্থাৎ পিঠাটো এনেকৈ দি দিব লাগে। গেছৰ চিম কমাই ৰাখিব, নহ'লে কলপাতখন জ্বলি যোৱাৰ সম্ভাৱনা থাকে। কলপাতখন জ্বলি গ'লে পিঠাটো ক'লা হৈ যাব। এনেকৈ অকণমান আঙুলিৰে চাব, যদি পিঠাটো টান হৈছে তেতিয়া
এখন খন্তিৰ সহায়ত মই খন্তি লৈছোঁ, খন্তিৰ সহায়ত এনেকৈ লুটিয়াই দিব। কোমল হৈ থাকিলে আপুনি লুটিয়ালে ভাগি থকাৰ চান্স থাকে। এনেকৈ অকণমান পিঠাটো টান হ'বলৈ দিব আৰু খন্তিখনেৰে এনেকৈ ওপৰটো এনেকৈ হেঁচা মাৰি দিব যাতে তল ছাইডটো টাৱাখনত ভালকৈ বহি যায়, নহ'লে এফাল সিজিব এফাল নিসিজিব পাৰে। এনেকৈ হেঁচা মাৰি থাকিব। এনেকৈ 2-3 মিনিট সময় ৰাখিব লাগে যাতে ভালকৈ সিজে। এয়া আকৌ এবাৰ মই লুটিয়াই দিলোঁ। ঠিক তেনেদৰে আকৌ হেঁচা মাৰি দিব। এয়া চব ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিছে আৰু দেখাটো সুন্দৰ হৈছে। কলপাতখন এতিয়াই আঁতৰাই নিদিব। এয়া চব ধুনীয়াকৈ সিজিছে। ঠিক আকৌ বহুত কম সময়ৰ কাৰণে মই আকৌ এবাৰ এনেকৈ লুটিয়াই দিম। এয়া চব কি সুন্দৰ হৈছে। দেখাত যেনেকুৱা সুন্দৰ, খাবলৈও ঠিক তেনেদৰে সুন্দৰ। এতিয়া মই পিঠাটো এখন ডিছত এনেকৈ লৈ ল'ম। ধুনীয়াকৈ সিজা হোৱাৰ পিছত এনেকৈ লৈ ল'লোঁ। এইটো আনটো পিঠা মই এনেকৈ ঠিক আগৰ দৰে টাৱাখনত দি দিলোঁ। গেছৰ চিম কমতে ৰাখিব। গেছৰ চিম বেছি হ'লে আপোনাৰ পিঠাটো জ্বলি যাব। এয়া চব কি সুন্দৰ হৈছে। দেখাত যেনেকুৱা সুন্দৰ, খাবলৈও তেনেকুৱা সুন্দৰ হয়। আপোনালোকে গুড় ব্যৱহাৰ নকৰি চেনি দিও এনেকৈ বনাব পাৰে। মই গুড় দি বেছি ভাল পাওঁ কাৰণে গুড় দি বনাইছোঁ, বা অকল নিমখ দিও বনাব পাৰে। আপোনালোকে এনেকৈ গুড় বা চেনিৰ সহায়ত এনেকৈ বনাওঁতে যদি অকণমান ঘিউ বা ইলাচিৰ গুড়া এনেকৈ দি লয় তেতিয়া আৰু সুস্বাদু হয়। এনেকৈ সৰু সৰুকৈ কাটি ল'ব। এয়া চাওক, এনেকৈ সৰুকৈ কাটি ল'ব। কি সুন্দৰকৈ সিজিছে চব। কেঁচাই থাকিলে পিঠাগুড়ি ভাল নালাগিব। এয়া আপোনালোকে এনেকৈ সৰু সৰুকৈ কাটি ল'ব আৰু গধূলি বা ৰাতিপুৱা চাহৰ লগত এনেকৈ খাব ভাল পাব। ধন্যবাদ।